নমস্কাৰ বন্ধুসকল। তো আজি বহুত দিনে হ'ল এই চেনেলটোত ভিডিঅ' দিব পৰা নাই, মানে বহুত দিনে হ'ল দিবই পৰা নাই। আজি 4-5 মাহ পাৰ হৈ গ'ল। তো কিয় দিয়া নাই সকলো কথা মই ক'ম লাহেকৈ। লাষ্টত কৈছোঁ তো মই বৰ্তমান এখন ফাৰ্মত আছোঁ, আমাৰ ছাগলীৰ ফাৰ্মত আছোঁ। এখন মানে গাঁৱৰে ভাইটিহঁতে খুলিছে সৰুকৈ, তো আৰম্ভ কৰিছে সৰুকৈ, কৰিব পিছত লাহে লাহে। তো আগতে সেইখিনি দেখাই লওঁ আপোনালোক। তো শেষত মই কিয় মানে ভিডিঅ' দিব পৰা নাই সকলো কথা কৈ আছোঁ। তো এতিয়া ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। এইবিলাক হৈছে ছাগলবিলাক, চাওক পূৰা খা দিছে, মানে ৰাতিপুৱা একবাৰ পূৰা দি দিছে আৰু দিয়া নাই আৰু এনেকৈ বান্ধি ৰাখিছে। এইপিনে চাওক, এইপিনে মানে চাফা কৰা নাই, এইবিলাক চাফা কৰিম বুলি, চাফা কৰিলে মই মাতিম বুলিছিলোঁ, কিন্তু চাফা নকৰাতে মই আজি অকস্মাত আহি গ'লোঁ। এনেকৈ বনাই দিছে চাওক। এইবিলাক মোৰো দেখাই আছোঁ, আপোনালোকে চাই থাকিব। এনেকৈ এইটো ইয়াতে থাকে, এইটো বাঁহটো পূৰা সাজি দিছে, বেছি নহয় সেইকাৰণে মানে চাওক এনেকুৱা। যিহেতু মানে বেছি দিন হোৱা নাই সেইকাৰণে মানে বেছি হোৱা নাই, মানে 14টা আছে বৰ্তমান, আৰু পিছলৈ মানে ডাঙৰ কৰিম বুলি কৈছে, কিন্তু ইপিনে বাঢ়াব আৰু ইপিনে এনেকৈ ৰাখিছে পূৰা গছৰ পাত আনিছে। কিন্তু ইয়াত মানে এটা ছিষ্টেম কৰা নাই, মই সেই ছিষ্টেমটো কৰিলে আচলতে ভাল, মানে এনেকৈ মানে হেৰি কৰি বনাই দিব লাগে আচলতে ঘাঁহবিলাক। এনেকৈ দিলে আৰু অলপ ওখ হয় বুলি কয়। ঘৰটো ইমান মানে ডাঙৰকৈ বনা নাই, এনেকৈ ৰাখিছে চাওক। যিহেতু বেছি দিন হোৱা নাই মই ক'লোৱেই, সেয়ে আৰু খিনি আৰু বেছি দেখাব লগাও নাই আৰু তাতে মানে এইবিলাক মানে বনাই দিছিল জিম কৰা, অলপ মানে সময় কটাইছিল ইয়াত আহি ক'লোৱে চাওক। আৰু জনামতে মানে কিছুমান বেচিছেও বোলে ছাগলী, এইবিলাক চাওক। এনেকৈ আৰু ইয়াৰ পৰাই আৰু কি দেখাম আৰু এইখিনিয়ে আজি, বাকী ইমান দেখাব লগা নাই। তো এইখিনি চাওক, খাই আছে টেঙাৰ পাত। আৰু এনেকৈ চাৰিওফালে বাউণ্ডাৰীবিলাক দিছে, নেট দিছে। এইপিনে চাওক অলপ বেৰা আছে ছাইডত, চাৰিওফালে এনেকৈ দি দিছে চাওক। এতিয়া মই ক'ম মানে মুৰ্গীৰ ভিডিঅ' কিমান দিন দিয়া নাই। দুখন ফাৰ্মৰ মই ভিডিঅ' মানে আপলোড কৰি আছিলোঁ, আপোনালোকে চাইছে, যিসকলে মোৰ ছাবস্ক্ৰাইবাৰ আছে বা যিসকলে চাইছে মোৰ ভিডিঅ'। তো এইকাৰণে দিয়া নাই, মই বৰ্তমান ফাৰ্ম তাতে নাই আৰু যিও মানে ডাঙৰখন মই ভাঙি দিছোঁ একদম, মানে মানুহে গন্ধ থাকিব পৰা নাছিলে ওচৰৰ কাৰণে। তো সেইকাৰণে মই সেনেকৈ ভাঙা হৈছে। তাৰপিছত নেক্সট যিখন সৰু আছিলে সেইখনো আচলতে আমি কৰি আছিলোঁ, কিন্তু শেষত বন্ধুজনে মানে কিবা এটা সৰু সুৰা মানে চাকৰি এটা পালে, সেইকাৰণে মোৰ অকলে মানে অলপ অসুবিধা হয়, সেইকাৰণে তেনেকৈ মই বন্ধ কৰি দিলোঁ। তো তাৰ কাৰণে মানে ইমান দিনে মই ভিডিঅ' দিব পৰা নাছিলোঁ। তো আজি এনেকৈ এইটো মই মানে ফাৰ্ম খোলাৰ কাৰণে এইটো দি দিলোঁ। তো এনেকেই আৰু মানে আগৰ পৰা এনেকৈ দিব পৰা নাই। তো এতিয়া মানে মোৰ কোনো মানে মুৰ্গীৰ ফাৰ্মো নাই আৰু একো ফাৰ্ম নাই আচলতে মোৰ এতিয়া, আৰু যি ঘৰতে অলপ মানে সৰু সুৰাকৈ পুহি আছোঁ। আৰু তথাপিও মই মানে ফাৰ্ম হ'লেও এনেকৈ কিছুমান বস্তু মানে মানে এনেকুৱা ফাৰ্মৰ ভিডিঅ' কিছুমান দিবলৈ চেষ্টা কৰিম, আৰু কিছুমান এনেকুৱা ভিডিঅ' দিবলৈ চেষ্টা কৰিম। মানে আপোনালোকে চাই যাব, চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি থ'ব। কিছুমান ভিডিঅ' দিবলৈ ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰি যাম, এনেকৈ ফাৰ্মৰ বা যিকোনো এনেকুৱা মটিভেশ্যনেল ভিডিঅ' আমি দিবলৈ চেষ্টা কৰি যাম। ছাবস্ক্ৰাইব কৰি থ'ব। সেইদিন চাফা কৰিছিলোঁ অলপমান, পাছত এই মাটিত থকা যাব কোৱা নাছিল ন।